গীতালিছ কিটচেন এণ্ড ব্লগৰ অন্য এটা খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নিমকি কেইটামান বনাবলৈ লৈছোঁ। নিমকি বনাবৰ বাবে মই এয়া ময়দা লৈছোঁ, এয়া ৰিফাইন অইল ময়দাখিনি মঠিবৰ বাবে, আৰু ইয়াত লৈছোঁ অকণমান কুহুমীয়া পানী। প্ৰথমে ময়দাখিনিত মই ৰিফাইনখিনি দি লৈছোঁ। ৰিফাইন দি পেলাই ময়দাখিনি মই এতিয়া হাতেৰে লাহে লাহে মিক্স কৰি লৈছোঁ। ময়দাখিনি মিক্স কৰি হাতেৰে এটা এনেকৈ মুঠি বান্ধি চাব। এয়া চাওকচোন, ইয়াত এতিয়া পানী দিবৰ হৈ গৈছে। এতিয়া মই অকণমানকৈ পানী দি ময়দাৰ ডোটো বনাই লওঁ। এনেদৰে কমকৈ পানী দি পেলাই ময়দাৰ ডোটো বনাই ল'ব লাগিব। এয়া প্ৰায় আমাৰ ময়দাৰ ডোটো ৰেডি হৈয়ে গৈছে। আটা মঠাতকৈ অকণমান টানকৈ মঠিব লাগে, তেতিয়া নিমকিকেইটা খুব ধুনীয়া হয়। এয়া দেখিলেনে, মোৰ আটাৰ ডোটো তৈয়াৰ হৈ গৈছে। এতিয়া মই প্ৰায় 5-10 মিনিটমান এনেকৈ ঢাকন দি থৈ দিম। এখন প্লেটৰ সহায়ত মই ঢাকনটো দি দিছোঁ। আনফালে মই কেৰাহীখন পাতি লৈছোঁ। এতিয়া মই কেৰাহীত সৰহকৈ ৰিফাইন অইল দি দিম। এয়া ধৰিব পাৰিছে নিশ্চয়, মই তেল অলপ সৰহকৈ দিছোঁ যাতে নিমকিখিনি ধুনীয়াকৈ ডুব যায়। তেলখিনি গৰম হৈ আছে। এতিয়া আমি ডোটোৰ পৰা নিমকিখিনি লাহে লাহেকৈ কাটি ল'ম চুৰি কটাৰী। ডোটো প্ৰায় ছেট হৈ গৈছে। এতিয়া আমি ইয়াৰ সৰুকৈ আটাৰ লাড়ু বনোৱা নিচিনাকৈ বনাই ল'ম। এনেদৰে এটা এটাকৈ লাড়ুবোৰ বনাই ল'ম। এতিয়া মই ৰুটি বেলাৰ নিচিনাকৈ ধুনীয়াকৈ বেলি ল'ম যাতে পাতল পাতল হয়। এনেদৰে যিমান পাৰি পাতলাকৈ বেলিব লাগে ৰুটিখন, তেতিয়া নিমকিখিনি বৰ ধুনীয়াকৈ ফুলি উঠে। মই এতিয়া কাটিম, চুৰি কটাৰীখনেৰে মই কাটিম, আপোনালোকক দেখাম বাৰু কেনেকৈ কাটো, চাবচোন। এনেদৰে সৰুকৈ কাটি ল'ব। ধৰিব পাৰিছেনে? চুৰি কটাৰীখনৰ সহায়ত সমানকৈ এনেদৰে কাটি ল'ব। নিজৰ ইচ্ছাৰ কথা আচলতে, কোনোবাই সৰুকৈ খাই ভাল পায়, কোনোবাই নিমকিকেইটা ডাঙৰ হ'লে ভাল পায়। মই সৰুকৈ কাটোঁ। এয়া এনেদৰে কাটি ল'ব। তাৰপিছত এইদৰে কৰ্ণাৰ শ্বেপত কাটিব পাৰে। বৰফিটোৰ নিচিনাকৈ কাটিলেও হ'ল, স্কুৱাৰ চাইজতো কাটি ল'ব পাৰে। যাৰ যেনেকৈ ইচ্ছা হয় কাটি ল'লেই হ'ল। এয়া এনেদৰে কাটি ল'লোঁ। কাটি লোৱাৰ পিছত ইয়াৰ পৰা লাহে লাহেকৈ উঠাই ল'ম। উঠাই পেলাই কেৰাহীত তেল গৰম কৰিয়ে থৈছোঁ, আৰু দিহে দিব লাগে। এতিয়া মই গৰম তেলত দিম। এইফালে আমাৰ তেল গৰম হৈ গৈছে। এয়া মই এতিয়া আটাইখিনি দি দিম। এনেদৰে আটাইখিনি দি দিম। পটাপট হেতাখনেৰে লৰাই দিব লাগিব। এয়া নিমকি প্ৰায় ফুলি উঠিছেই। এতিয়া মই গেছটো একেবাৰে চিমত ৰাখিছোঁ যাতে ভালকৈ ভিতৰলৈকে সিজি যায়। এয়া ধৰিব পাৰিছেনে? প্ৰায় গল্ডেন ব্ৰাউন হোৱা আৰম্ভ কৰিছেই, আৰু অকণমান থাকিলেই হৈ যাব। আৰু গল্ডেন ব্ৰাউন হৈ ধুনীয়াকৈ নিমকিকেইটা ৰেডি হৈ গৈছে। একেটা প্ৰচেছতে বাকীকেইটা নিমকিও ৰেডি কৰি লৈছোঁ। নিমকি মঠোতে মই অথনি নিমখ দিয়া ক্লিপটো নেদেখালোঁ। আচলতে ক্লিপটো হেৰাই গ'ল, সেইবাবে বিচাৰি নাপালোঁ। আপোনালোকে আন্দাজমতে নিমখ অকণমান দি ল'ব, আৰু ঘৰতে বনাই চাবচোন। আলহীক দিও ভাল লাগে। নিজেই বনোৱা কিবা এটা থাকিলে আলহীক শুশ্ৰূষা কৰি ভালেই লাগে। দোকানৰ বিস্কুট মিঠাই কিমান দিয়া হয়, ঘৰতে বনাই যদি কিবা এটা দিব পৰা যায়, আমাৰ মহিলাসকলৰ খুব ভাল লাগে, নহয়নে বাৰু?
বাকীখিনি নিমকিও মোৰ প্ৰায় ৰেডি হৈ আহিছে এয়া হৈ গ'ল মোৰ নিমকি বনাই ৰেডি হৈ গ'ল সকলোৱে এবাৰ ট্ৰাই কৰি চাবচোন নিশ্চয় ভালেই পাব ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছো তেতিয়ালৈকে ধন্যবাদ